Hello everyone, মই ললিতা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালো আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থৈছে তেতিয়ালে থ্যাংক ইউ সো মাচ আৰু যদি নিউ হয় প্লিজ সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব আৰু মোৰ আজি ৰেচিপি ধৰণৰ তেনেকুৱা একো নহয় মই যেহেতুকে এতিয়া গা পা ধুই আহিলোঁ আহি মোৰ চুলি তুলি ধুলোঁ ঠাণ্ডা লাগি আছে এইকাৰণে মই এনেকুৱাকৈ ওলালোঁ আপোনালোকৰ মাজত মই আজি অলপ চাউল ভিজাই থৈছিলোঁ কালি এতিয়া শুকাইছে চাউলখিনি মই মিক্সিৰ সহায়ত এয়া দেখিলে এয়া মই খুন্দি ল'লোঁ আৰু মিক্সিৰ সহায়ত খুন্দোতে আপোনালোকে এনেকৈ ঘন চালনীৰে চালি ল'ব পাৰে চালি লওঁতে ধৰক এয়া যে মই এতিয়া আগতে প্ৰথম ৰেচিপি দিছিলোঁ চাউলৰ খুদৰ মানে চুজিৰ পিঠা এইটো অৰ্থাৎ দেখিছে আপোনালোকে এয়া চালি যেতিয়া ওলাব এইখিনি হ'ব আপোনালোকৰ চুজি আৰু আপোনালোকে দেখিছেনে এইটো আপোনালোকে চালে গম পাব সম্পূৰ্ণভাৱে চাউলৰ গুড়িৰ চুজি আৰু এইখিনি অলপ মোৰ কম আছে কাৰণে মোৰ কম ওলাইছে আৰু আপোনালোকে এনেকৈ সৰহকৈ কৰি ৰাখি ৰ'দত শুকাই বটলত ভৰাই ৰাখিব আৰু চুজিৰ নিচিনাকৈ বা চাউলৰ পিঠা আদি কৰি খাব পাৰিব মই এই পদ্ধতিটো আপোনালোকক দেখুৱালোঁ আৰু এইটো এনেকুৱা নহয় যে চাউলখিনি এনেকৈ চালতে যিখিনি ধৰক ইয়াৰ যিখিনি ওলাইছে একেবাৰে আপোনালোকে ভালকৈ চাব আৰু একেবাৰে খুদৰ যিটো তাৰমানে সৰু আৰু এইখন আপোনালোকে চুজিৰ নিচিনাকৈ ৰ'দত শুকাই ব্যৱহাৰ কৰিব পাৰে মই এইখিনিৰে ব্যৱহাৰ কৰিম অন্যান্য পিঠা ধৰক তেনেকুৱাকৈ আৰু এইখিনি মই চালি ৰাখি দিলোঁ আৰু এইটো মই আপোনালোকক দেখুৱালোঁ যিহেতুকে মই তেতিয়া দেখুওৱা নাছিলোঁ আৰু এই পদ্ধতিৰে আপোনালোকে চুজিৰ দৰে ধৰক আৰু কেৰাহীত গৰম কৰি ৰাখিও বটলত ৰাখিব পাৰে আৰু কেইবাদিনো থাকিব আৰু এনেদৰে আপোনালোকে চুজিৰ পিঠাৰ আকৃতি কৰি খাব পাৰে সেইকাৰণে মই এইটো দেখুৱালোঁ আৰু মই পিছত লগ পাই আছোঁ আপোনালোকক এয়া মই লৈছোঁ আৰি মাছ ইয়াত আছে আৰি মাছ আজি মই কেনেকৈ বনাম চিম্পুলভাৱে আদা নহৰু দি মই অলপ আৰি মাছ বনাম আৰু এইখিনি আছে মূৰটো আৰি মাছৰ মূৰত জানে খাৰ ভাল ইমান এটা নহয় তথাপিও অলপ খাৰ বনাম মাছ এনেকৈ ফুটিয়ে ভাজিলে সেইকাৰণে মই ঢাকনিখন লগাই দিছোঁ আৰু কিছুমানে নেমু দি লয় মই কিন্তু লোৱা নাই মই আদা নহৰুৰে খাম কাৰণে আৰি মাছ ভাজি থোৱা এনেদৰে খাব বিচাৰিছে মই এনেকৈ দি দিছোঁ আৰু পিঁয়াজ অলপ কেঁচা নহৰু এখুট আৰু জলকীয়া মিঠাতেল আৰু অলপ মই ইয়াত যোগ কৰি দিম নেমু এনেদৰে সানি তাইও খাব ময়ো অলপ খাই চাম এয়া মাছ আৰি মাছ ভাজি লৈ এনেকৈ সানি দিলোঁ তাইক মই পুৰা নাই অলপ খাই চাওঁ ৰ'ব বিৰাট ধুনীয়া টেষ্টি হৈছে এনেদৰে খাব আপোনালোকে জিৰা দি ল'লোঁ আৰু মাছ ভাজি থোৱা তেল আছিলে সেইখিনিতে মই বনাম সেয়া আদা নহৰু পেষ্ট আছিলে এইখিনি দি দিলোঁ এয়া আদা নহৰু আৰু জলকীয়া পিঁয়াজ এইখিনি মই দি লৈছোঁ ইয়াত একো নিদিওঁ মই চিম্পুলভাৱে বনাম এয়া মই ৰাতিপুৱা বনাইছিলোঁ কণীৰ আঞ্জা আৰু এইখিনি যিহেতু আদা নহৰুৰে বনোৱা আছিল আৰু ইয়াৰ মই ৰোৱা ভাঙা আলুখিনি মই দি দিলোঁ ইয়াত এয়া মই এটা বিলাহী দি দিলোঁ এতিয়া এইখন আঞ্জাখন উতল আহিলে মই ইয়াত মাছখিনি পেলাই দিম আৰু আজি চিম্পল এইটো মই বেঙেনা পুৰিও বনাব পাৰিলোঁ হয় যিহেতুকে আমি ক'ভিডৰ পৰা উঠিছোঁ এতিয়া নৰ্মেলি আদা নহৰু বিলাহী এনেদৰে খাম আৰু আজি মই নৰসিংহৰ পাত নাই সেইকাৰণে এনেকৈ বনালোঁ আৰু মই দেখুৱাম বনোৱা হ'লে হেল্ল' এভৰিৱান মোৰ ভাত পানী হ'ল এতিয়া খোৱা নাই এওঁ কলেজৰ পৰা আহক ৰৈ আছোঁ আৰু মই ভাবিলোঁ গাখীৰ একাপ খাওঁ আৰু গাখীৰ খাই টিভিটো লগালোঁ দেখিছে আপোনালোকে আজি ভাৰতীয় সভ্যতা সংস্কৃতি ব্যতিক্ৰমী এতিয়া অনুষ্ঠান চলিছে ভাৰতীয় সংস্কৃতি আৰু অসমীয়া সংস্কৃতিৰ ওপৰত শ্ৰদ্ধা দিগন্ত শৰ্মাদেৱে দি আছে কথাখিনি ভাল লাগিছে মোৰ সেইকাৰণে মই আপোনালোকক দেখুৱালোঁ টপিকটো Hello everyone,
এয়া মোৰ খানা হৈ গ'ল, এওঁ আহিল, এতিয়া আমি খাম। আৰু এয়া আৰি মাছৰ জোল, মই কৈছোঁ আপোনালোকক, আদা নহৰু আৰু তেনেকৈ এটা বিলাহী দিছোঁ আৰু তেনেকৈ মই বনালোঁ। ধুনীয়া সোৱাদ হৈছে। খাই লৈ উঠিলোঁ, এতিয়া ভিডিঅ'টি মই দীঘল নকৰোঁ, যিহেতুকে কম সময়ত এই সাধাৰণভাৱে ৰেচিপিটো দিলোঁ, আপোনালোকে চাব। ভিডিঅ'টিৰ মাজৰ পৰা বিদায় লওঁ আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু মই নতুন ভিডিঅ' লৈ আহিম আৰু আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।